দক্ষিণ কামৰূপৰ নাৰী শিক্ষাৰ অন্যতম অনুষ্ঠান দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা। 2 বছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হৈছে নৱাগত আদৰণি সভা। উৎসৱমুখৰ হৈ পৰা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী অনিল দাস, বৰিহাটৰ পৰা লাডাখলৈ পদব্ৰজে গৈ নাৰী শক্তিৰ অনন্য চানেকি দাঙি ধৰা অঞ্জলি দাস, পলাশবাৰী থানাৰ উপ পৰিদৰ্শক অমৰজ্যোতি কাকতি প্ৰমুখে কেইবাগৰাকীও আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে। নৱাগত আদৰণি সভাত সংগীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে মানস প্ৰতিম আৰু লক্ষী চন্দ্ৰক। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই সাংবাদিকেৰে মুখামুখি হৈ শিক্ষাৰ মাধ্যম আৰু বিজুলী বিল, পৌৰ কৰ তথা বহিৰাগত সংস্থাক পৌৰ কৰ সংগ্ৰহৰ দায়িত্ব দিয়া সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। চৰকাৰে আকুৰগুজ মনোভাৱ ত্যাগ কৰক, সন্মানৰ বিষয় হিচাপে নল'ব, বৰঞ্চ মাতৃভাষা সুৰক্ষাৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা লওক। কৰিবলগীয়া কথা কি? 1. অসমৰ সকলো মাতৃভাষা মাধ্যমত প্ৰাক প্ৰাথমিক স্তৰ খোলক। 2. মাধ্যমত চৰকাৰে হাত নিদিব। আমাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভালকৈ শিকোৱাৰ ব্যৱস্থা কৰক। মুঠতে চৰকাৰক ক'ব খোজোঁ যে মাধ্যমত হাত নিদিব, ইংৰাজী ভাষাটো ভালকৈ শিকক, মাধ্যমত যাতে হাত নিদিয়ে। চাওক, এতিয়া কৰৰ ওপৰত কৰ, হয়নে? প্ৰথম বিদ্যুতৰ মাচুল অত্যাধিকভাৱে মানুহৰ ওপৰত মাধমাৰ সোধাব খুজিছে, গতিকে সেই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব। 2 নম্বৰ কথাটো হ'ল যে নিগমৰ কৰ অত্যাধিকভাৱে বাঢ়িবলৈ পৰিকল্পনা কৰিছে, গতিকে সেই সিদ্ধান্ত চৰকাৰে জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি এই ধৰণে শাসন ব্যৱস্থা আগবঢ়াই নিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই পৌৰ কৰ যিটো বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছে, এইটো প্ৰত্যাহাৰ কৰিব লাগিব। আৰু সেইটোতো প্ৰত্যাহাৰ কৰিবই লাগিব। আকৌ কৰা হৈছে যে পৌৰ কৰটো সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো আকৌ বাহিৰৰ মানুহ আনিব খুজিছে। ইয়াতো পৌৰ নিগম আছে, আৰু পৌৰ নিগমৰ ইয়াত অসমীয়া থলুৱা বিষয়া কৰ্মচাৰী আছে। থলুৱা বিষয়া কৰ্মচাৰীসকলে সংগ্ৰহ কৰিব লাগিব। তেখেতসকলে যদি পৰা নাই, প্ৰশিক্ষণ দিয়ক, তেওঁলোকক এটা লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ এটা ব্যৱস্থা কৰি দিয়ক। পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলে যদি কৰ সংগ্ৰহ কৰিবলৈ যদি সক্ষম হোৱা নাই, তেতিয়াহ'লে অসমৰ থলুৱা যোগ্য নিবনুৱা যুৱক যুৱতী বহুত আছে, তেওঁলোককো গোটেই প্ৰক্ৰিয়াটো জড়িত কৰি ল'ব পাৰে। কিন্তু ইয়াত মানে অসমৰ বাহিৰৰ মানুহ আনি ইয়াত কাম কাজ কৰাব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ 34তম নৱাগত আদৰণি সভা। আজিৰ দিনটোৰ কাৰণে আমাৰ ছাত্ৰীসকলে অধীৰ অপেক্ষাত ৰৈ থাকে। বিশিষ্ট অতিথি হিচাপে থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আৰু তাৰ লগত থাকিব এগৰাকী সমাজ সেৱক আৰু বিশিষ্ট উদ্যোগী, আৰু আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ দাতা সদস্য মাননীয় শ্ৰীযুত অনিল দাস ডাঙৰীয়াও আহিব। ব্যক্তিক আমি সম্বৰ্ধনা জনাম, বিশেষকৈ অঞ্জলি দাস, যিয়ে আমাৰ এই অঞ্চলৰ পৰা লাডাখলৈকে পদব্ৰজে ভ্ৰমণ কৰি এক অভিলেখ সৃষ্টি কৰিছে। লগতে আমাৰ মহাবিদ্যালয়ৰ পৰা ছাত্ৰীয়ে PhD লাভ কৰিছে, সেই ছাত্ৰীক আমি সম্বৰ্ধনা জনাম। বৌদ্ধিক সমাজে খুব ভালদৰে জানে যতীন বৰুৱা ছাৰ, আৰু যতীন বৰুৱা ইতিমধ্যে প্ৰয়াত, আৰু তেওঁলোকৰ পৰিয়ালে তেখেতৰ সহধৰ্মিণী নিৰু বৰুৱাই ইতিমধ্যে তেখেতৰ ব্যক্তিগত লাইব্ৰেৰীৰ, যতীন বৰুৱা ছাৰৰ ব্যক্তিগত লাইব্ৰেৰীৰ পৰা 250খন কিতাপ আমাৰ শিক্ষা বিভাগক প্ৰদান কৰিছে, আৰু তেখেতসকলকো আমি ইয়াতে সম্বৰ্ধনা জনাম। অনুষ্ঠানত পলাশবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক অমৰজ্যোতি কাকতিয়ে অসমৰ সমাজ জীৱনৰ দ্বাৰা অনাদৃত আৰু ক্ষয়িষ্ণু লোকসংগীত, বিয়ানাম, আইনাম, ধাইনাম আদিৰ চৰ্চা আৰু পুনৰুদ্ধাৰৰ দায়িত্ব নৱপ্ৰজন্মই ল'বই লাগিব বুলি মন্তব্য কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীয়ে বিহুগীত আৰু বিয়ানামো গাই শুনাই ছাত্ৰীসকলক। এইটো জ্যোতিপ্ৰসাদ আগৰৱালাই লোকসংগীতৰ পৰা থপি আনিছে।
কাঢ়ি আনিছে বিয়া নামৰ পৰা আগতীয়া পাছতীয়া আগতীয়া পাছতীয়া পঞ্চগাঁৱতীয়া কিৰামৰা পঞ্চগাঁৱতীয়া ভুলব নাই যদি তেনেকৈ লোকসংগীতৰ পৰা থপি আনি তেখেতে নিজৰ সৃষ্টিশীলতা হৰিণৰ ভিতৰত কিনো পুকি সোমালি বহলা বহলে আছো বাইদেউ এক দুই এক দুই এক দুই তুমি গৈ ওলাবা হাতত সাজপাঠু বোকাৰে গৈ বকিয়া গজতে ৰৈ ঘুমতে দিবাৰীয়া সময় সোৱাদৰে জুতিব একেলগে বহিলৈ আদৰণি সভা এইবাৰ 2 বছৰৰ পিছত নৱাগত আদৰণি সভাখন পতা গৈছে কিমানখিনি ধুমধামেৰে কৰিব পাৰিছোঁ নাজানো কিন্তু চেষ্টা কৰিছোঁ ইয়াতে বিশিষ্ট কণ্ঠশিল্পী দুজনক মাতা গৈছে এজন হ'ল লক্ষীচন্দ্ৰ আৰু আন এজন হ'ল মানস প্ৰতিম আৰু অনুষ্ঠানটো সুচাৰুৰূপে চলি গৈ আছে আশা কৰিম শেষলৈকে ভালে চলি যাওক নৱাগতাসকলক মোৰ ফালৰ পৰা সাদৰ সম্ভাষণ জনাইছোঁ আমাৰ কলেজখনলৈ তেখেতসকলে আমাৰ কলেজখনক আদৰি লওক নিজৰ বুলি পেলাই সকলো নিয়ম নীতি পালন কৰক আমাৰ কলেজৰ লগতে এই অঞ্চল লগতে দেশৰ কাৰণে সুনাম কঢ়িয়াই আনক তাকেই মই তেওঁলোকক ক'ব বিচাৰিম ধন্যবাদ আবিদুৰ ৰহমান আৰু হীৰকজ্যোতি দাসৰ ৰিপৰ্ট দ্য নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড